যদি মই আপোনালোকক কওঁ যে এই পনীৰৰ গ্ৰেভিখিনিত থকা পনীৰখিনি গাখীৰৰ পৰা বনোৱা নহয় বুলি, তেতিয়া বাৰু আপোনালোকে বিশ্বাস কৰিবনে? যদি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চায় তেনেহ'লে কিন্তু বিশ্বাস কৰিবই। এই পনীৰখিনি আমি সদায় খাই থকা গাখীৰৰ পৰা বনোৱা নহয়, কোমোৰাৰ পৰা বনোৱা। শুনি আচৰিত লাগিছে নহয়নে বাৰু? প্ৰথম অৱস্থাত মোৰো আচৰিত লাগিছিলে, কিন্তু যেতিয়া মই বনাই খালোঁ তেতিয়া কিন্তু সঁচাই মই নিজেই আচৰিত যে সঁচাকৈ ঘৰত থকা কোমোৰাৰ পৰা এনেকৈ পনীৰ বনাব পাৰি। আৰু ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি। এয়া কোমোৰা যে দেখিছে 80টা, সেয়া আকৌ আমাৰ পুৰণা ঘৰৰ বাৰী। ইমানেই মস্ত কোমোৰা লাগিছে, কোমোৰাৰ জহত একেবাৰে ভঁৰাল ঘৰৰ টিং একেবাৰে বেকা কৰি দিছে। তাকে আজি এই কোমোৰাৰ সৈতে পনীৰৰ ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰোঁ। আৰু যিহেতু কাতি বিহু আৰু দিৱালী একেলগে পৰিছে, বিহু আৰু কালী পূজা মানে দিৱালীৰ সময়তে আপোনালোকেও ধুনীয়াকৈ পনীৰৰ ৰেচিপিটো ঘৰতে বনাই খাব পাৰিব। আৰু তাৰ কাৰণে মই এই 80টা যে কোমোৰা লৈছিলোঁ সেয়া ধুনীয়াকৈ পিচ পিচ কৰি লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ, যাতে নেকি মিক্সিৰ যোনটো বাউল থাকে সেইটোত মিক্সিত গ্ৰাইণ্ড কৰিবলৈ ভাল হ'ব। আৰু এয়া সকলোবোৰ ধুনীয়াকৈ কাটি লোৱাৰ পিছত এতিয়া মই মিক্সিৰ বাতিটোত এনেকৈ পেষ্ট কৰিবলৈ এয়া টুকুৰাকেইটাও দি দিলোঁ। আৰু তাতে একোৱে ব্যৱহাৰ কৰা নাই, মই অকল এনেকৈ টুকুৰাকেইটাহে দিছোঁ। আৰু এফালে ভালদৰে পেষ্ট হোৱাৰ পিছত তাতে মই এতিয়া ব্যৱহাৰ কৰিছোঁ ময়দা, অলপমান এই যে পেকেট গাখীৰৰ পাউডাৰটো, সেই পেকেট গাখীৰৰ পাউডাৰটো দিছোঁ আৰু লগতে পিঠাগুড়ি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। গোটেইখিনি দি পেলাই মই অকণমান কৰ্ণফ্ল'ৰো দিছিলোঁ, যদি আপোনালোকৰ ঘৰত নাথাকে নিদিলেও কথা নাই। আৰু গোটেইখিনি দি পেলাই ধুনীয়াকৈ ফেটি লৈছোঁ। তাৰপিছত এটা বাউলত মই এনেকৈ ফইল পেপাৰ এখন দি পেলাই ওপৰতে দি দিছোঁ। যেনেকৈ যে আমি কেক বনাওঁ ঠিক তেনেদৰে মই প্ৰচেছটো কৰিছোঁ। আৰু কেৰাহীত যিহেতু আজি বনোৱা নাই, কুকাৰত বনাইছোঁ, তুলিতে অকণমান পানী দি ষ্টেণ্ডডালৰ ওপৰতে এই বাউলটো থৈ পেলাই এইফালে ষ্টিম হ'বৰ কাৰণে ৰাখিলোঁ। আৰু এয়া চাওকচোন ধুনীয়াকৈ মানে পিঠাৰ নিচিনাকৈ, যেনেকৈ নেকি আমি পিঠাগুড়ি কেক বনাওঁ ঠিক তেনেকৈ ওলাই আহিছে। যদিও বনোৱা প্ৰচেছটো কেকৰ নিচিনা, কিন্তু একেবাৰে কেকৰ নিচিনা নহয়। আমি ঘৰত খোৱা পনীৰৰ যোনটো স্পঞ্জিনেছ থাকে ঠিক তেনেদৰে এই কিউবকেইটাতো একদম স্পঞ্জিনেছটো আহি গৈছে, একেবাৰে পনীৰৰ নিচিনাকৈ। এইফালে অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ, আমি যেনেকৈ পনীৰ অকণমান ভাজি লওঁ ঠিক তেনেদৰে ভাজিছোঁ। এতিয়া একেখন কেৰাহীতে গ্ৰেভিখিনি বনাবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া তেলতে দিলোঁ জিৰা কেইটামান। মই আকৌ আগতীয়াকৈ বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ এটা পেষ্ট বনাই ৰাখিছিলোঁ, সেই পেষ্টখিনি দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তাতে পনীৰৰ কিউবকেইটাও দিম এতিয়া। আৰু তাৰ আগতে মছলাখিনিতো দি ল'ব লাগিবই। এয়া ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ গোটেইখিনি দি পেলাই এতিয়া দিছোঁ পনীৰৰ কিউবছখিনি। আৰু এইফালে দিয়াৰ লগে লগে তাৰ ওপৰতে মই অকণমান উতল অহাৰ পিছত দিছোঁ পনীৰ মছলা আৰু একেবাৰে শেষত কচুৰি মেথি দি দিলোঁ। আৰু এনেকৈ আমাৰ ৰেডি হৈ গ'ল ঘৰতে বনোৱা মানে কোমোৰাৰ পৰা বনোৱা পনীৰৰ গ্ৰেভি। যিহেতু কাতি বিহু আৰু আমাৰ দিৱালী একেলগে পৰিছে, মানে ওচৰা ওচৰিকৈ পৰিছে, সেই সময়ত বিহু আৰু পূজা উপলক্ষে আপোনালোকে ধুনীয়াকৈ কোমোৰাৰ পৰা পনীৰ বনাই ঘৰৰ লগতে আলহীকো ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। বাকী আজি আপোনালোকৰ আগত পৰিৱেশন কৰিলোঁ, কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আৰু যদি নতুনকৈ চাইছে, মোৰ নাম হৈছে ৰংপি হাজৰিকা। মই এনেকৈ সৰু সৰু মিনি ব্লগবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকোঁ। আজিলৈ আহিছোঁ।